এতিয়া নলবাৰীৰ পৰা আমি ট্ৰেইনত যাম টিহুলৈ। এয়া টিহু আহি পালো। পেহীহঁতৰ ঘৰলৈ টিহু হৈয়ে যাব লাগে, তো ভাবিলোঁ ইয়াৰে ৰাসত এবাৰ সোমাই যাওঁ। তো আপোনালোকেও বলক আমাৰ লগত।
এতিয়া ই ৰিক্সাত পেহীহঁতৰ ঘৰলৈ যাওঁ আজি থাকিম কালি ৰাতিপুৱাই ঘৰলৈ যাম সো সকলে ভিডিঅ'টি চাব মই যিমান পাৰো সিমান দেখাবলৈ চেষ্টা কৰিছো যেহেতু বহুত মানুহৰ ভিৰ হৈছিল তো তাৰ কাৰণে ভালদৰে ক্লিপ ল'ব পৰা নাছিলো তো তাৰ মাজতে আৰু আপোনালোকলৈ বুলি দুই এটা ক্লিপ ললো এটো সকলে চাব আৰু ভালেই লাগিল আহি কিন্তু ইমান মানুহৰ ভিৰ হৈছিল কত ভালদৰে মানে ৰৈ থাকিব পৰা ঠাই নাছিল আৰু নলবাৰীটো মানে বহুত মানুহৰ ভিৰ হৈছিল যি নহক সকলে ৰাখ চাব আহিছে আৰু যি সকলে এতিয়াও ৰাখ চানে সকলে ৰাখ চাব ভালে থাকক হেইটোৱে মই বিচাৰো তো এতিয়া আৰু ভিডিঅ'টি বেছি দীঘল নকৰো হেকত আকৌ এবাৰ কলো সকলে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে তেনেহলে প্লিজ এটা লাইক কৰি দিব দেই